হাই ফ্ৰেণ্ডসকল, মই মল্লিকা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গৰু বিহুৰ দিনানো আমাৰ ঘৰত কেনেদৰে কি কৰিলোঁ বা দিনটোনো কেনেদৰে পাৰ কৰিলোঁ তাকে আপোনালোকৰ আগত মই ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ। এয়া গৰু গা ধুৱাবৰ কাৰণে চাট তৈয়াৰ কৰি থকা হৈছে। এয়া মোৰ ডাঙৰ দাদাই কৰিছে আৰু মই এনেধৰণে ভিডিঅ' কৰি ৰাখি দিছোঁ আপোনালোকৰ কাৰণে। আৰু এয়া চাওক, আমাৰ অকণমানি ছোৱালীয়েও শুই উঠি আহি এয়া গৰু গা ধোৱা, গৰু নোওৱা এইবোৰ চাবৰ কাৰণে থিয় হৈ ৰৈ আছেহি গৰুৰ ওচৰত। আৰু যিহেতু তাই ডাঙৰ হোৱাৰ পৰা এইটো প্ৰথম বিহু, ইয়াত দেখিছেনে তাই গৰুৰ ওচৰৰ পৰা আহি এয়া অকণমান গৰম পানীৰ লগত কেইটামান বিস্কুট খাবৰ কাৰণে বহিছে, লগতে খেলি আছে পুতলাটোৰ লগত। মই তাইৰো দুটামান ক্লিপ ৰাখি দিলোঁ। যিহেতু ওচৰত নদী তেনেদৰে নদী বুলি ক'বলৈ নাই, সেইকাৰণে ঘৰতে এনেধৰণে পানী লৈ পিনি গৰু গা ধুওৱা যিটো নিয়ম, সেই নিয়মখিনি আমাৰ ঘৰতে কৰা হৈছে। গৰু যিহেতু আমাৰ গাই এজনী পোৱালি এটাই, সেইকাৰণে আমি ঘৰতে এনেধৰণে সৰুকৈ নিয়মটো কৰি দিলোঁ। ইয়াত দেখিছে কিমান সুন্দৰ লাগিছে দেখিবৰ কাৰণে সেইটো পোৱালিটো। বেঙেনা খা, থেকেৰা খা, কেৰেলা খা, হালধি খা, দিনে দিনে এইজন মোৰ ডাঙৰ বৰজনা হয়। তেওঁ গৰু এনেধৰণে লাও খা বেঙেনা খা যি কোৱা হয়, সেয়া গৰুৰ যিখিনি নিয়ম এওঁ ডাঙৰজন দাদাই কৰিছে। বৰ্তাকে গা ধোৱাৰ মাজতে আমাৰ অকণমানিজনীয়েও ছাটৰ পৰা দুই এডোখৰ পাচলিৰ টুকুৰা আনি পোৱালিটোৰ গালৈ মাৰিছে। যিহেতু অকণমানি ছোৱালী বুজি পোৱা হোৱা নাই, যি কৰিছে তাইও তাকেই কৰিছে। ঐ খুচি ফ্ৰেণ্ডসকল, এয়া দেখিছে গৰু বিহুৰ দিনা ৰাতিপুৱা প্ৰায় 9 মান বাজিছে। মই এয়া দেখিছে পিঠা বনোৱাত লাগি গৈছোঁ। এয়া কালিয়ে মই খাৰ আৰু গুড় দি পিনি মই সেইখিনি ভালদৰে গেলাই থৈছিলোঁ। আজি মই এয়া পিঠা ভাজি আছোঁ। এয়া দেখিছে আৰু এয়া দেখিছে এইবাৰ মই এটা গিলাচত দি লৈছোঁ। এয়া চাওক, ইয়াত এনেধৰণে বনাই ৰাখিছোঁ। এইকেইটা হৈছে এইবাৰ বনাই এয়া দেখিছে গৰু বিহুৰ দিনাৰ ৰাতিপুৱাৰ জলপান।